নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি অসমীয়া ভাষাৰ ব্যাকৰণৰ পদ কাক বোলে এই বিষয়ে আলোচনা কৰিম। তোমালোকে বহি কলম ওচৰত যোগাৰ কৰি লোৱা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পদ কাক বোলে? বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দক পদ বোলে। বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দক পদ বোলে। এই বাক্যটোত যিমানটা শব্দ আছে প্ৰত্যেকেই একোটা পদ। অৰ্থাৎ বাক্যত ব্যৱহাৰ হোৱা এইবিলাক প্ৰত্যেকটো শব্দই বাক্যটোত ব্যৱহাৰ হৈছে আৰু প্ৰত্যেকটো শব্দৰে একোটা অৰ্থ আছে। প্ৰত্যেকটো শব্দৰে একোটা অৰ্থ আছে। সেইকাৰণে পদ কাক বোলে বুলি কোৱাৰ লগে লগে আমি ক'ব পাৰিম যে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দক পদ বোলে। এতিয়া পদ কেই প্ৰকাৰৰ? পদ 5 প্ৰকাৰৰ। সেইকেইবিধ হ'ল ক্ৰমে বিশেষ্য পদ, বিশেষণ পদ, সৰ্বনাম পদ, অব্যয় পদ আৰু ক্ৰিয়াপদ। বিশেষ্য পদ কাক বোলে? এতিয়া বিশেষ্য পদ যি পদে কোনো ঠাই বা কোনো ব্যক্তিৰ নাম বুজায় সেই পদক বিশেষ্য পদ বুলি কোৱা হয়। অৰ্থাৎ চমুকৈ ক'বলৈ হ'লে নাম মাত্ৰে বিশেষ্য পদ। এতিয়া বিশেষণ পদ কাক বোলে? বিশেষণ পদ যি পদে বিশেষ্য পদৰ দুখ, গুণ, অৱস্থা, পৰিমাণ আদি বুজায় সেই পদকে বিশেষণ পদ বুলি কোৱা হয়। সৰ্বনাম পদ কাক বোলে? যি পদে কোনো ব্যক্তি নাম বুজায় বা নাম মাত্ৰেই সৰ্বনাম পদ। যি পদে কোনো ব্যক্তিৰ নাম বা জীৱ জন্তুৰ নাম বুজায় সেই পদেই সৰ্বনাম পদ। অব্যয় পদ কাক বোলে? অব্যয় পদ হৈছে যি পদে কোনো এটা বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰে তাকে অব্যয় পদ বুলি কোৱা হয়। ক্ৰিয়াপদ কাক বোলে? যি পদে কোনো এটা কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়াপদ বুলি কোৱা হয়। যি পদে কোনো এটা কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়াপদ বুলি কোৱা হয়। এতিয়া আমি বিশেষ্য পদৰ বিষয়ে অলপ বহলাই আলোচনা কৰিম। তোমালোকে মন দি শুনি যাবা আৰু তোমালোকে নিজে নিজে বিশেষণ পদ বা সৰ্বনাম পদ, অব্যয় পদ আৰু ক্ৰিয়াপদৰ বিষয়ে চমুকৈ লিখি দিব লাগিব। আহা বিশেষ্য পদ। অসমীয়া ভাষাত বিশেষ্য পদৰ সংখ্যাই সৰ্বাধিক। বিশেষ এটা সূত্ৰ বা সংজ্ঞাৰ ভিতৰত বিশেষ্য পদবোৰ সামৰিব নোৱাৰি যদিও বিভিন্ন জনে বিভিন্ন ধৰণে বিশেষ্যৰ এটা সংজ্ঞা দিবলৈ চেষ্টা কৰিছে। সেইবোৰ চালি জাৰি চাই সাধাৰণভাৱে ক'ব পাৰি যে দৃষ্ট বা অদৃষ্ট, ইন্দ্ৰিয়গ্ৰাহ্য বা ইন্দ্ৰিয় বহিৰ্ভূত, প্ৰাণীবাচক বা অপ্ৰাণীবাচক যিকোনো প্ৰাণী, পদাৰ্থ বা ধাৰণাৰ নামেই বিশেষ্য পদ বা নাম মাত্ৰে বিশেষ্য পদ। সংক্ষেপে ক'বলৈ গ'লে নাম মাত্ৰে বিশেষ্য পদ। সংক্ষেপে ক'বলৈ গ'লে নাম মাত্ৰে বিশেষ্য পদ। হয়নে? তো ৰূপগত দিশৰ পৰা ক'বলৈ গ'লে যিবোৰ শব্দত কাৰক, বিভক্তি, বচনবাচক, লিংগবাচক বা নিৰ্দিষ্টতা, অনিৰ্দিষ্টতাবাচক ইত্যাদি সৰ্গ যোগ হয় সেইবোৰেই বিশেষ্য পদ। আকৃতি অনুযায়ী বিশেষ্যবোৰ স্বৰান্ত আৰু ব্যঞ্জনান্ত দুয়ো ধৰণৰ হ'ব পাৰে। সেইদৰে গঠন অনুযায়ীও বিশেষ্য পদবোৰক মৌলিক আৰু যৌগিক এই দুটা ভাগত ভগাব পাৰি। এতিয়া স্বৰান্ত আৰু ব্যঞ্জনান্ত বুলি ক'লে তোমালোকে কি বুজা? যে যিটো পদত শেষৰ বৰ্ণটো স্বৰবৰ্ণ হয় সেই পদক স্বৰান্ত পদ বুলি কোৱা হয়। আৰু যি পদত শেষৰ বৰ্ণটো ব্যঞ্জন বৰ্ণ হয় সেই পদক ব্যঞ্জনান্ত পদ বুলি কোৱা হয়। ৰূপগত দিশৰ পৰা ৰূপ কি? বৈয়াকৰণিক দিশৰ পৰা, ব্যাকৰণৰ দিশৰ পৰা চাবলৈ গ'লে বা ক'বলৈ হ'লে যিবোৰ শব্দত কাৰক, বিভক্তি, বচনবাচক, লিংগবাচক বা নিৰ্দিষ্টতা, অনিৰ্দিষ্টতাবাচক ইত্যাদি সৰ্গ যোগ হয় সেইবোৰেই বিশেষ্য পদ। বিশেষ্য পদ বা তলৰ
শব্দকেইটা বিশেষ্য পদ, বিশেষণ পদ, সৰ্বনাম পদ বাছি উলিওৱা বুলি যদি আমাক কোনোবাই প্ৰশ্ন কৰে বা যদি আমাক কোনোবাই সোধে, তেতিয়াহ'লে আমি বিশেষ্য পদ কোনটো বা তাৰ ৰূপ দেখিলেই আমি বাছি উলিয়াব পাৰিব লাগিব। সেইদৰে গঠন অনুযায়ীও সেইদৰে গঠন অনুযায়ীও বিশেষ্য পদবোৰক মৌলিক আৰু যৌগিক এই দুটা ভাগত ভগাব পাৰি। এতিয়া মৌলিক আৰু যৌগিক মানে কি বুজা? মৌলিক মানে হৈছে যি পদ খণ্ড খণ্ড কৰিব নোৱাৰি, যি পদ মূলেই হৈছে তাৰ অৰ্থ, সেই পদক মৌলিক পদ বুলি কোৱা হয়। আৰু যৌগিক পদ মানে কি? যোগ হৈ থকা দুটা যৌগিক পদক খণ্ড খণ্ড কৰি ভাঙি দেখুৱাব পাৰি, অৰ্থাৎ যোগ হৈ থাকে, সেই যোগবিলাক ভাঙি মানে নতুনকৈ দেখুৱাব পাৰি, তাকে যৌগিক পদ বুলি কোৱা হয়। ভাঙি বিশ্লেষণ কৰিব নোৱাৰা মানুহ, গৰু, হাতী, বেলি, জোন আদি। এতিয়া মৌলিক পদ হৈছে কি? যি মূল পদটোৱেই একোটা ৰূপ, যাক ভাঙি বা সেই মৌলিক পদটোকেই সৰু আকৃতি কৰিব নোৱাৰি, বা সেই মৌলিক পদটোৱেই আটাইতকৈ নিম্নতম বা আটাইতকৈ সৰু আকৃতি, তাকে মৌলিক পদ বুলি কোৱা হয়। এতিয়া মানুহ বুলি কোৱাৰ লগে লগে ইয়াক আমি ভাঙি দেখুৱাব নোৱাৰোঁ। গৰু বুলি কোৱাৰ লগে লগে আমি ইয়াক ভাঙি দেখুৱাব নোৱাৰোঁ। হাতী বুলি কোৱাৰ লগে লগে আমি ইয়াক ভাঙি দেখুৱাব নোৱাৰোঁ। সেইকাৰণে এইবোৰ একোটা মৌলিক পদ, ভাঙি বিশ্লেষণ কৰিব নোৱাৰা। আৰু মৌলিক বিশেষ্য আৰু ভাঙি বিশ্লেষণ কৰিব পৰা, অৰ্থাৎ বিবিধ তদ্ধিত প্ৰত্যয়যুক্ত ধাননি। এতিয়া যৌগিক পদ হৈছে কি? যিবিলাক ভাঙি দেখুৱাব পাৰি বা দুই বা ততোধিক পদ লগ লাগি থাকে, সেইবিলাকেই হৈছে যৌগিক পদ। এতিয়া যৌগিক পদ ধাননি, ধান যোগ অনি, প্ৰত্যয় যোগ হৈছে, অনি প্ৰত্যয় যোগ হৈছে কাৰ লগত? মূল ধাতু বা মূল শব্দটোৰ লগত, ধান শব্দটোৰ লগত, ধান ধাতুটোৰ লগত অনি প্ৰত্যয় যোগ হৈছে। প্ৰত্যয়যুক্ত বুলি কৈছে নহয়, প্ৰত্যয়যুক্ত এই ধান শব্দটোৰ লগত প্ৰত্যয় অনি যোগ হৈছে। সাধুতা, সাধু যোগ তা, সাধুতা। জোনাক, জোন যোগ আক বা জোনাক। ৰূপালী, ৰূপ যোগ আলি, ৰূপালী। এনেকৈ এই ৰূপটোৰ লগত বা আমি মূল শব্দটো নতুনকৈ ভাঙি দেখুৱাব পাৰোঁ, সেইবিলাকেই হৈছে যৌগিক শব্দ। আৰু মৌলিক শব্দ হৈছে কি? যিবোৰ শব্দ আমি ভাঙি দেখুৱাব নোৱাৰোঁ বা মৌলিক শব্দটোৱেই হৈছে আটাইতকৈ নিম্নতম ৰূপ বা আটাইতকৈ সৰু ৰূপটো, তাকে মৌলিক পদ বুলি কোৱা হয়। এতিয়া অৰ্থৰ ভিত্তিত বিশেষ্য পদক প্ৰধানত 5টা ভাগত ভগোৱা হৈছে। অৰ্থৰ ভিত্তিত বিশেষ্য পদক প্ৰধানত 5টা ভাগত ভাগ কৰা হৈছে। জাতিবাচক বা সাধাৰণ সংজ্ঞাবাচক, বিশেষ সংজ্ঞাবাচক বিশেষ্য, সমূহ বা সমষ্টিবাচক বিশেষ্য, বস্তুবাচক বিশেষ্য, গুণবাচক বিশেষ্য। জাতিবাচক বিশেষ্য বা সাধাৰণ সংজ্ঞাবাচক বিশেষ্য, বিশেষ সংজ্ঞাবাচক বিশেষ্য, সমূহবাচক, বস্তুবাচক আৰু গুণবাচক। তলত গোটেইকেইটাৰে একোটা চমু আলোচনা আগবঢ়োৱা হ'ল। জাতিবাচক বা সাধাৰণ সংজ্ঞাবাচক বিশেষ্য, কোনো জাতি বা শ্ৰেণীৰ সাধাৰণ সংজ্ঞা বা নাম বুজোৱা বিশেষ্যবোৰেই জাতিবাচক বা সাধাৰণ সংজ্ঞাবাচক বিশেষ্য। এতিয়া জাতিবাচক বিশেষ্য বুলি ক'লে কি বুজা? প্ৰশ্ন আহিব পাৰে। বা সাধাৰণ সংজ্ঞাবাচক বিশেষ্য মানে কি? তেতিয়াহ'লে কি হ'ব? কোনো জাতি বা শ্ৰেণীৰ সাধাৰণ সংজ্ঞা বা নাম বুজোৱা বিশেষ্যবোৰেই হৈছে জাতিবাচক বা সাধাৰণ সংজ্ঞাবাচক বিশেষ্য। যেনে মানুহ, গৰু, চৰাই, নদী, পৰ্বত আদি হৈছে এইবিলাক জাতিবাচক বা সাধাৰণ সংজ্ঞাবাচক বিশেষ্য, সাধাৰণ একোটা সংজ্ঞাবাচক বিশেষ্য। এইবোৰে বিশেষ এটা প্ৰাণী, বিশেষ এখন নদী বা বিশেষ এটা পৰ্বতক নুবুজায়, সকলো মানুহ, গৰু, চৰাই, নদী বা পৰ্বতক বুজায়। এই মানুহ বুলি কোৱাৰ লগে লগে মানুহ কোনো এজন মানুহ বা কোনো মহিলা বা পুৰুষক বুজোৱা নাই বা সৰু ডাঙৰক বুজোৱা নাই, মানুহ জাতিটোকে বুজাইছে। মানুহ শব্দটোৱে গোটেই মানৱ জাতিটোকে বুজাইছে। গৰু শব্দটোৱে গোটেই গৰু জাতিটোকে বুজাইছে। চৰাই শব্দটোৱে চৰাই জাতিটোকে বুজাইছে। এইবোৰ জাতিবাচক বা সাধাৰণ নদী বা পৰ্বতক বুজায় বা সাধাৰণ সংজ্ঞাবাচক বিশেষ্য। পুৱা,
গধূলি, দুপৰীয়া, আবেলি, নিশা আদি শব্দৰ উপৰি দেউতা, মা, পেহা, মামা, মামী আদি সম্বন্ধবাচক শব্দবোৰো এই শ্ৰেণীৰ বিশেষ্যৰ ভিতৰত পৰে। তেতিয়াহ'লে বিশেষ সংজ্ঞাবাচক বিশেষ্য যিবোৰ পদে কোনো বিশেষ বস্তু, ঠাইৰ নাম, মানুহৰ বা অন্য প্ৰাণীৰ নামবোৰ, পৰ্বত, নদী ইত্যাদি নাম বুজায়, সেইবোৰেই বিশেষ সংজ্ঞাবাচক বিশেষ্য। যেনে ৰাম বুলি কোৱাৰ লগে লগে নিৰ্দিষ্ট কৰি বুজাইছে এজন মানুহক। দশৰথ বুলি কোৱাৰ লগে লগে নিৰ্দিষ্ট কৰি বুজাইছে এজন মানুহক। গুৱাহাটী বুলি কোৱাৰ লগে লগে নিৰ্দিষ্ট এখন ঠাইক বুজাইছে। দিল্লী বুলি কোৱাৰ লগে লগে নিৰ্দিষ্ট এখন ঠাইক বুজাইছে। ব্ৰহ্মপুত্ৰ বুলি কোৱাৰ লগে লগে নিৰ্দিষ্ট এখন নদীক বুজাইছে। এই শব্দবোৰে বা বিশেষ সংজ্ঞাবাচক বিশেষ্যবোৰে কোনো এখন ঠাই বা মানুহৰ নাম বা প্ৰাণীৰ নাম আদিক নিৰ্দিষ্ট কৰি বুজায়। সমূহ বা সমষ্টিবাচক বিশেষ্য সমূহ বা সমষ্টিৰ নাম বুজোৱা পদবোৰক সমষ্টিবাচক বিশেষ্য পদ বোলা হয়। যেনে সভা, সমিতি, সমাজ, পৰিষদ ইত্যাদি। সমূহ বা সমষ্টি সভাত যিমানেই মানুহ নহওক, লাগিলে মিনিষ্টাৰ হওক বা সৰু চামৰ পৰা একেবাৰে ডাঙৰলৈকে যিমানেই মানুহ নহওক, সকলো মানুহকে বুজাইছে। সভা বুলি কোৱাৰ লগে লগে সেই সকলো সভা মানুহকে বুজাইছে। সমিতি বুলি কোৱাৰ লগে লগে তাতে প্ৰেছিডেণ্ট হওক বা ছেক্ৰেটাৰী হওক বা সদস্যসকলে হওক, কাকো নাম কাঢ়ি বা ডাইৰেক্ট লিখোৱা নাই। এইবিলাকক কি কৰিছে? সমিতিত অন্তৰ্ভুক্ত কৰি আটাইবিলাককে বুজাইছে। বস্তুবাচক বিশেষ্য এই বিশেষ্যবোৰ এক প্ৰকাৰৰ জাতিবাচক বা সাধাৰণ সংজ্ঞাবাচক বিশেষ্যই। পাৰ্থক্য মাত্ৰ এইবোৰেই, কেৱল মাটি, পানী, কাঠ, বাঁহ, চেনি, সোণ, ৰূপ আদি সাধাৰণ বস্তু বুজায়। বস্তুবাচক বিশেষ্যই কোনো এবিধ বস্তুক বুজাইছে। আৰু সেই বস্তুবিধ কেনেকুৱা হ'ব লাগিব? মাটি, পানী, কাঠ, বাঁহ, চেনি, সোণ, ৰূপ আদি সাধাৰণ বস্তু বুজায়। এতিয়াহ'লে গুণবাচক বিশেষ্য এই বিশেষ্যবোৰ অমূৰ্ত ভাৱ প্ৰকাশক। মনৰ আবেগ, অনুভূতি, ভাৱ অথবা দুখ, গুণ, কৰ্ম আদি বুজোৱা বিশেষ্যবোৰেই গুণবাচক বিশেষ্য। মনৰ ভাৱ গুণবাচক বিশেষ্যই কি বুজায়? গুণবাচক বিশেষ্যত কি আছে? মনৰ ভাৱ বা মনৰ আবেগ, অনুভূতি, দুখ, গুণ, কৰ্ম আদি বুজায় গুণবাচক বিশেষ্যই। ই অমূৰ্ত ভাৱ প্ৰকাশক। অমূৰ্ত মানে যি প্ৰকাশ নাপায়, যিবোৰ আমি দেখিব নোৱাৰোঁ বা এইবিলাক কি হ'ল? অমূৰ্ত অৱস্থাত থাকে, মানে নেদেখাকৈ থাকে। এই বিশেষ্যবোৰৰ কিছুমান মৌলিক আৰু কিছুমান যৌগিক বা সাধিত। বেজাৰ, সুখ, দুখ, স্বাস্থ্য আদি মৌলিক আৰু দুষ্টালি, লৰালি, সাধুতা, নম্ৰতা আদি যৌগিক গুণবাচক বিশেষ্য। এতিয়া বেজাৰ বুলি কোৱাৰ লগে লগে আমি ইয়াক প্ৰত্যক্ষ কৰিব পাৰোঁ জানো? আমি চকুৰে দেখিব পাৰোঁ জানো? চকুৰে দেখি নাপাওঁ। সুখ বুলি কোৱাৰ লগে লগে আমি সুখক চকুৰে নেদেখোঁ। দুখ বুলি কোৱাৰ লগে আমি দুখকো চকুৰে নেদেখোঁ। এইবিলাক হৈছে একোটা গুণবাচক বিশেষ্য। আৰু ইয়াতে কিছুমান মৌলিক আৰু যৌগিক দুটা ভাগত ভাগ কৰিছে। মৌলিক হৈছে সুখ, বেজাৰ, দুখ, স্বাস্থ্য। এইবিলাক আকৌ ইয়াতকৈ সৰু সৰু ভাগত ভাগ কৰিব নোৱাৰি। সেইকাৰণে এইবিলাকক মৌলিক গুণবাচক বিশেষ্য বুলি কোৱা হয়। আৰু দুষ্টালি, লৰালি, সাধুতা, নম্ৰতা আদি এইবিলাকক খণ্ড খণ্ড কৰি ভাগ কৰি দেখুৱাব পাৰি। সেইকাৰণে এইবিলাকক যৌগিক গুণবাচক বিশেষ্য বুলি কোৱা হয়। লৰালি, লৰা যোগ আলি, লৰালি, দুষ্ট যোগ আলি, দুষ্টালি। হয়নে? এইবিলাকক প্ৰত্যয় আৰু মূল ধাতু ৰূপ তন্নকৈ ভাগ কৰি দেখুৱাব পাৰি। তো পদ কাক বোলে? পদ কেই প্ৰকাৰৰ আৰু কি? বিশেষ্য পদৰ চমু আলোচনা আজি আমাৰ এই ভিডিঅ'ত আমি দেখুৱালোঁ তোমালোকক, বা আমি তোমালোকক ক'লোঁ। তোমালোকে বিশেষণ পদ কাক বোলে? বিশেষণ পদ কেনেকুৱা? সৰ্বনাম পদ কাক বোলে? সৰ্বনাম পদ কেনেকুৱা? অব্যয় পদ আৰু ক্ৰিয়াপদৰ বিষয়ে নিজে কৰিবলৈ যত্ন কৰিবা। তো আজিলৈ আমাৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।